নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা নতুন ৰেচিপি দিব বিচাৰিছোঁ। কুচিয়াৰ ৰেচিপি। কুচিয়াটো প্ৰায় 900 গ্ৰাম ওজনৰ। প্ৰথমে কুচিয়াটো চাফা কৰি ল'লোঁ। কুচিয়াখিনি বনাবলৈ ব্যৱহাৰ কৰিম আদা নহৰু পেষ্ট, হালধি গুড়া, নিমখ, জিৰা পাউডাৰ, গৰম মছলা আৰু পিঁয়াজৰ পেষ্ট। প্ৰথমে ইয়াত দিলোঁ নিমখ, তাৰপিছত হালধি গুড়া দিছোঁ, এতিয়া ৰেড চিলি পাউডাৰ দিছোঁ, ইয়াতে 2-3 চামুচমান মিঠাতেল দি মই মেৰিনেশ্যন কৰিম। মেৰিনেশ্যন কৰি 20 মিনিট সময় ৰাখি দিম। এতিয়া ইয়াতে মই তেল দিছোঁ, 2টা তেজপাত দিলোঁ, 2টা জলকীয়া দিলোঁ আৰু 2টা কাটি লোৱা পিঁয়াজ দিছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। কুচিয়াখিনি মেৰিনেট কৰি হৈ গ'ল। ইয়াতে মই দি দিছোঁ কুচিয়াখিনি অলপ সময় ভাজি থাকিম। এতিয়া ইয়াত মই ঢাকন দিম। 20 মিনিটমান ৰখাৰ পিছত এতিয়া ঢাকন খুলি দিছোঁ। এতিয়া অলপ ভাজি ল'ম। এতিয়া বইল কৰি থোৱা আলুখিনি ইয়াতে দিম। ইয়াতে অলপ মই জালুকৰ গুড়া দিছোঁ। ইয়াত এতিয়া আদা নহৰু পেষ্ট দিছোঁ। এতিয়া পিঁয়াজৰ পেষ্ট দিছোঁ। অকণমান সময় এতিয়া ভাজি ল'ম।
এতিয়া 10-15 মিনিট সময় ভাজি ল'ম। এতিয়া আকৌ ঢাকন দিম। ইয়াতে 1 গিলাচ পানী দিলোঁ মই। আপোনালোকে দেখিছে প্ৰায় হওঁ হৈছে কুচিয়াখিনি। খুব ধুনীয়া এটা চেণ্ট আহিছে ইয়াৰ পৰা। মোৰ ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিছে যদি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। শেষত এতিয়া মই অলপ বিলাহী চচ দিলোঁ ইয়াতে। এতিয়া ইয়াতে মই গৰম মছলা দিম। এতিয়া মোৰ বনাই হৈ গ'ল। মই ঢাকন দি গেছ অফ কৰিম।